অন্য এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ DSC 2 ভাৰতীয় সাহিত্যৰ হানুচ নাটকখনৰ চৰিত্ৰসমূহৰ ওপৰত এটি আলোচনা। যদিহে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যদিহে ভাল লাগে। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে বেল আইকনটো টিপি থবা। ধন্যবাদ। আৰু এতিয়া সকলোৱে ভিডিঅ'টো চাই যোৱা। হানুচ নাটকৰ নায়ক হানুচৰ ডাঙৰ ককায়েক পাদুৰী। নাটকখনৰ সহযোগী চৰিত্ৰ। নাটকখনত এটা সংবেদনশীল ব্যক্তিৰ চৰিত্ৰ হিচাপে পাদুৰীৰ চৰিত্ৰটো উপস্থাপন কৰিছে। পাদুৰীৰ নিজৰ পৰিয়ালৰ আৰু সামাজিক দায়িত্বৰ প্ৰতি অতি সচেতন ব্যক্তি। নিজৰ পুৰণি ঘৰটো হানুচৰ নামত লিখি দি পাদুৰীয়ে পৰিয়ালৰ প্ৰতি দায়িত্বশীলতাৰ ভাৱ প্ৰকাশ কৰিছে। ভায়েক হানুচক গীৰ্জাৰ আৰ্থিক অনুদান উলিয়াই দি ঘড়ী নিৰ্মাণৰ কামত উৎসাহিত কৰিছে। আনকি মাজে সময়ে হানুচক প্ৰতিটো দিশতে পাদুৰীয়ে বুদ্ধি ভৰসা দি সহায় কৰাৰ কথা নাটকখনত প্ৰতিফলিত হোৱা দেখা যায়। নিজৰ ভায়েক হানুচৰ পত্নী কাইট্যাকো পাদুৰীয়ে বিভিন্ন সময়ত বুজনি দিয়া কথাটোৱে পাদুৰীৰ ঘৰখনৰ প্ৰতি থকা দায়িত্বশীলতাৰ প্ৰকাশিত হৈছে। সমান্তৰালভাৱে কাইট্যাক কয় যে ধৈৰ্যৰ ফল সদায় মিঠা, বেয়া দিনৰ পিছত সদায় ভাল দিন আহে। গতিকে ধৈৰ্য ধৰি বেয়া দিনবোৰ অতিবাহিত কৰিবলৈ প্ৰয়াস কৰিব লাগে। সেইবাবে নিজৰ স্বামীৰ প্ৰতি আনুগত্যৰ প্ৰকাশ কৰি উৎসাহিত কৰাৰ কথাও পাদুৰীয়ে কাইট্যাক কয়। ইয়াৰ পৰা পাদুৰীৰ সংবেদনশীলতাৰ পৰিচয় পোৱা যায়। এমিল। নাটকখনৰ মুখ্য চৰিত্ৰ হানুচৰ বন্ধু আৰু সহযোগী চৰিত্ৰ হিচাপে এমিলৰ চৰিত্ৰটো উপস্থাপন কৰা হৈছে। মানৱীয় মূল্যবোধক গুৰুত্ব দিয়া এক সংবেদনশীল চৰিত্ৰ এমিল। সকলো পৰিস্থিতিতে খাপ খাব পৰা এমিল নিজৰ বন্ধু হানুচৰ দুখৰ সময়খিনিক লৈ চিন্তিত থকা নাটকখনত পৰিলক্ষিত হয়। এমিলে হানুচৰ মানসিক স্থিতি ভালদৰে উপলব্ধি কৰিব পাৰে। এজন সুদৰ্শন আৰু শ্ৰম কৰিব পৰা ব্যক্তিৰ যেতিয়া দুচকু কাঢ়ি লোৱা হয় তেতিয়া তেওঁৰ মানসিক স্থিতি কেনেকুৱা হ'ব পাৰে তেওঁ হয়তো ভালদৰে বুজে যে পৃথিৱীৰ সকলো ব্যক্তিয়েই তেওঁৰ দৰে অন্ধ। প্ৰতিটো মুহূৰ্ততেই অন্ধ বন্ধুক সহায় কৰাৰ বাবে এমিল সদায় প্ৰস্তুত থকা কথাটোৱে এমিলৰ সংবেদনশীল মনটোৰ পৰিচয় দাঙি ধৰিছে। এমিল সৰল মনৰ। হানুচৰ জীৱনৰ দুৰ্যোগবোৰে এমিলক অত্যন্ত সংবেদনশীল কৰি তোলে। এদিন এমিলে কাইট্যাক কয়, তুলা নামৰ ঠাইখনৰ জৰ্জি নামৰ সদাগৰ এজনে এটা ঘড়ী নিৰ্মাণ কৰিব বিচাৰিছে, যাৰ বাবে হানুচক প্ৰয়োজনীয় পৰিশ্ৰম দিয়াৰ লগতে আন সকলো ক্ষেত্ৰত সহায় কৰিব। সেইবাবে তেওঁলোকে তুলালৈ পলাই যোৱাৰ কথা কয় আৰু হানুচেও মানসিক শান্তি পাব বুলি কয়। তেওঁ চকু নাথাকিলে কি হ'ব, তাৰ হাত দুখন কৰ্মৰ উপযোগী হৈ আছে, ইয়াকে কৰিলে নতুন জীৱন পোৱাৰ দৰে হ'ব। এই কথাখিনিৰ জৰিয়তে এমিলৰ বন্ধুৰ প্ৰতি থকা মৰম তথা দায়িত্ববোধৰ সুন্দৰ ভাৱ নাট্যকাৰে প্ৰতিফলন কৰিছে। সমান্তৰালভাৱে বন্ধু হানুচ আৰু তাৰ পৰিয়ালক পলুৱাই পঠিওৱাৰ ষড়যন্ত্ৰ ৰচনা কৰি নিজৰ বিপদ নিজে মাতি আনিছে। বাদশ্বাহে জানিব পাৰিলে এমিলক কঠোৰ শাস্তি প্ৰদান কৰাৰ কথা জানিও এমিলে বন্ধুক বিপদৰ পৰা উদ্ধাৰ কৰাৰ যি প্ৰচেষ্টা কৰিছে সেই দিশৰ পৰা চৰিত্ৰটো উজ্জ্বল হৈ পৰা দেখা যায়। কাইট্যা হানুচৰ পত্নী আৰু নাটকৰ সহনায়িকা।
নাট্যকাৰে কাইট্টা চৰিত্ৰটো সুন্দৰকৈ অৱতাৰণা কৰিছে। আৰ্থিক দুৰৱস্থাৰ কাইট্টা চৰিত্ৰটোক বাৰুকৈয়ে পীড়িত কৰিছে। জীৱনৰ সংঘৰ্ষই কাইট্টাক স্বামীৰ যোগ্যতাৰ ওপৰতো সন্দিহান কৰি তুলিবলৈ বাধ্য কৰিছে। সদায় অযোগ্য বুলি ভবা কাইট্টাই সানুচক উপহাস কৰে। সমান্তৰালভাৱে কাইট্টাই সানুচক প্ৰতিদিনে জীৱনৰ আৰ্থিক দুৰৱস্থাৰ কথা সকীয়াই নিৰাশ কৰি তোলে। আনকি কাইট্টাই সানুচৰ শহুৰৰ ককায়েক পাদুৰীৰ প্ৰতিও বিৰাগ ভাৱ আহে। কাৰণ কাইট্টাই ভাবে নিজৰ ঘৰটো সানুচৰ নামত দিয়াৰ বাবে সানুচ এলেহুৱা প্ৰকৃতিৰ হৈ গৈছে। বিশেষকৈ ঘৰটো ডাঙৰ নহয়, যিটো এফালে সানুচৰ পৰিয়ালৰ আৰু আনফালে সানুচে ঘড়ী নিৰ্মাণৰ কাম কৰে, যিটো পূৰ্বতে তলা নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিছিল। তলা নিৰ্মাণৰ কামটো কাইট্টাই সহজভাৱে ল'ব নোৱাৰে আৰু আক্ষেপেৰে সানুচক কয় যে তলা নিৰ্মাণৰ বাবে সানুচে যি পচন্দ শব্দ কৰে, সেই শব্দ শুনি কাইট্টাৰ যৌৱন শেষ হ'ল। সেইবাবে আৰু এই শব্দবোৰ শুনিব নিবিচাৰে। নাট্যকাৰে কাইট্টাক নিৰাশাবাদী নাৰী চৰিত্ৰ হিচাপে ৰূপায়িত কৰিছে। সানুচৰ পাত্ৰ ভাইসকলে কাইট্টাক উৎসাহ দি কয়, যদিহে সানুচ ঘড়ী নিৰ্মাণৰ কামত সফল হয়, তেতিয়া সিহঁতৰ জীৱনৰ গতিয়েই সলনি হ'ব। জীৱনলৈ নতুন ৰং আহিব। ধন সম্পত্তি ঐশ্বৰ্য সন্মান সকলোৰে সমাহাৰ ঘটিব। কেৱল ধৈৰ্যৰ প্ৰয়োজন। কিন্তু কাইট্টাৰ দৃষ্টিত সানুচৰ কাৰিকৰী বিদ্যা পৰিশ্ৰম এইবোৰৰ কোনো মূল্য নাই। বৰঞ্চ প্ৰতিটো মুহূৰ্ততে সানুচক জীৱনৰ সংঘৰ্ষৰ কথা কৈ আঘাত সানি থাকে আৰু কয়, যি মানুহে ঘৰৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব নোৱাৰে, সেইজন পুৰুষক কোনো স্ত্ৰীয়ে সন্মান নকৰে। কাইট্টাৰ নিজৰ স্বামীৰ দক্ষতাৰ ওপৰত অকণো বিশ্বাস নাই। তাই মাথো ভাবিব পাৰে যে ইমানবোৰ জনা-শুনা পাৰদৰ্শিতা থকা মানুহেই কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলে সাধাৰণ তলা নিৰ্মাণ কৰা মানুহ এজনে কেনেকৈ গীৰ্জাৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ঘড়ী নিৰ্মাণ কৰিব পাৰিব। নিজৰ দক্ষতাৰ বলত অৱশেষত ঘড়ী নিৰ্মাণত কৃতকাৰ্যতা লাভ কৰা সানুচৰ প্ৰতি কাইট্টাৰ তিলমানো আৱেগ ফুটি উঠা নাই আৰু অন্ধ স্বামীক সহায় কৰিবলৈও আগবাঢ়ি অহা দেখা নাযায়। গতিকে নাট্যকাৰ ভীষ্ম সাহনীয়ে কাইট্টাৰ চৰিত্ৰটো এটা নিৰাশাবাদী চৰিত্ৰ হিচাপে অংকন কৰা দেখিবলৈ